মাছ এতিয়া বৰ্তমান খিচি আছোঁ। আৰম্ভণিকণ নেদেখালোঁ, লাগি আছোঁ পূৰা যুদ্ধত। একচুৱেলি আমি গাঁৱৰ ল'ৰা এইবোৰ কৰিয়ে ভাল পাওঁ, সেইবাবে দিনটো এনেই নাথাকি মানে কি কৰোঁ কি নকৰোঁকৈ আৰু এইটোতে লাগি গ'লোঁ আৰু এই দিনটোৰ সাজটো উলিয়াবৰ কাৰণে। আৰু সেয়া দেখিছে খিচি আছোঁ, পূৰা ভাগৰ লাগি গৈছে মানে খিচোঁতে তাকে অকণ জিৰাই লওঁ বুলি ভাবিলোঁ। এয়া চাওক শুকাইছে আৰু প্ৰায়খিনি, আৰু অলপ আছে। একেবাৰে আপোনালোকক মাছ ধৰোঁতে দেখাম আৰু এতিয়া বৰ্তমান খিচি লওঁ, শুকাই লওঁ। মাছ চোৱা মানুহ বহুত, এয়া দেখিছে নাই মাছ চোৱা মানুহ, এয়া দেখিছে। ফাইনেলি শুকাব আৰু অলপ পানী আছে আৰু ভাগৰি গৈছোঁ মানে। চাওক না কি অৱস্থা হৈ গৈছে মোৰ, দেখিছে ঘামি কেনেকুৱা হৈ গৈছোঁ। আৰু অলপ আছে আৰু 5 মিনিটমান খিচিলে শুকাই যাব। এই দেখিছে আপোনালোকে পানী অলপেই আছে। তাৰপাছত মাছ ধৰাটো দেখাম আপোনালোকক, কিমান পাওঁ কি কথা চাব। আৰু যদি চাই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেখেতসকলে যাতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ে। এইটো দেখিছে মাছৰ নামত কি পালোঁ চাওক ৰাইজ, এইটো দেখিছে মাছৰ নামত কি পালোঁ। 2 কেজি মান ওজন হ'ব। শুকাই গ'ল, মাছ ধৰি আছে এতিয়া। খালি ধৰা খাপ এটা ওলাইছিলে কিন্তু বহুত ডাঙৰ, দেখিছে। মাছ ধৰি আছে, চবে ধৰি আছে, মাছ ধৰি আছে মস্ত মস্ত। বন্ধুসকল গা পা ধুই ল'লোঁ, গা পা ধুই এতিয়া আপোনালোকক দেখালোঁ আজি দিনটোত কি কৰিলোঁ, মাছ কেনেকুৱা ধৰিলোঁ। গা পা ধুই মেলি এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিব নাপাহৰিব। আজিলৈ এৰিলোঁ, বাই।